বতৰতে খাবলে মনে যায় বৰষুণৰ বতৰতে তিতিবলে মনে যায় ঠাণ্ডা ঠাণ্ডা কি খাবলৈ মন যায় পুৱাই কি খাবলে বুলি নহয় এফালৰ পৰা চব দগৰি দিবলে মন যায় এই দুদিনতে যাবলৈ ভয়ানক পানী হৈ গ'ল দেই নহয় নে ব্ৰ বৰুণ দেৱতাই দিন ৰাতি চিন নোহোৱাকে এনি টাইম মুতি আছে আৰু পানী নহ'বনে আমাৰ পুতুকণ শুনা মই কি কৰি আছে এতিয়া ঐ ঠাণ্ডা ঠাণ্ডা বতৰতে খাবলে মনে যায় বৰষুণৰ বতৰতে তিতিবলে মনে যায় ঠাণ্ডা ঠাণ্ডা কুল কুল ঐ পুতুকণ ব্ৰ কি কৰি আছ ৰে বতৰ বেয়া বুলি ঘৰ পাই নোলা নেকি ঐ ফোনে বৰ্তাক কৈ দিবি আকৌ আমি পুতুকণ আছিলে কেলে আহিছো অ আমাৰ মৰমৰ বৰ্তা কি খবৰ আপোনাৰ বোলো পেপাৰ পঢ়িছে আজি বাতৰি হিউ নামটো কওকচোন আইও এইকেইটা ইমান গেলা বতৰো পিটপিটাই ঘূৰি ফুৰিছনে কি কৰিব আৰু বৰ্তা দুঠেঙীয়া বস্তু বতৰ বেয়া বুলি এনি টাইম ঘৰ ভিতৰত সোমাই থাকিব নোৱাৰো সেইকাৰণে গুচি আহিলো আৰু বতৰ বেয়া কৰিছ ঘৰ ভিতৰত সোমাই পঢ়ি থাকিব নোৱাৰো হে আৰে কিমান পঢ়িব আৰু বৰ্তা অকল পঢ়িবলৈকেতো জন্ম হোৱা নাই তাৰ মাজতে এণ্টাৰটেইনমেণ্টটো কৰিবই লাগিব না মেৰা মন দলে দলে ও তোমাকে দেখা পালে মেৰা জি হলে হলে ও সপি যাও কাখৰলে আমার মন যায় মন যায় মন যায় মন যায় মন যায় বারে বারে তোমারে বুকুতে বুকু থাই হাবতি লবলে খেবি কহলে খাই দৰে হেল্ল' বন্ধুসকল তোমালোকে যদি IPL খেলসমূহ চাই আছা তেতিয়াহ'লে তোমালোকে নিজৰ মতামত প্ৰকাশ কৰি বহুতো ভাল পুৰস্কাৰ লাভ কৰাৰ সুবিধা লাভ কৰিবা কেৱল লটাছ 365ত ইয়াত তোমালোকৰ বহুতো প্ৰশ্ন থাকিব যেনে কোনে খেলখনত জিকিব বা কোনে টছত জিকিব এনেধৰণৰ 50টাতকৈ অধিক প্ৰশ্ন থাকিব য'ত তোমালোকে নিজৰ মতামত দি বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সুবিধা পাবা লটাছ 365ত গৈ ৰেজিষ্টাৰ কৰা আৰু লাভ কৰা 365 ৰুপিজ বোনাছ ইয়াত তোমালোকে 24 ঘণ্টাৰ কাষ্টমাৰ ছাপোৰ্ট লাভ কৰিবা ইয়াত যিহেতু 10 মিলিয়নতকৈ অধিক ইউজাৰে খেলি আছে ইয়াত ক্ৰিকেটৰ বাহিৰে 200তকৈ অধিক খেল আছে য'ত নিজৰ অপিনিয়ন দিব পৰাৰ লগতে বহুতো পুৰস্কাৰো আছে নৱাজুদ্দিন সিদ্দিকী উৰ্বশী ৰতেলা সুনীল চেত্ৰী কাজল আগৰৱাল নেহা শৰ্মাৰ দৰে চেলিব্ৰিটি ইয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হয় গতিকে তোমালোকে পলম নকৰি ডাইৰেক্ট লটাছ 65ত গৈ ৰেজিষ্টাৰ কৰি লোৱা ঐ চলটো লাগে নেকি মাৰ হা ইমান গেলা গেলা কেলে পাতি আছ পাতিব লাগিলে তো পাতিবই লাগিব না টিপা মাৰি থৈছিলা পাছত যদি বেমাৰ হয় তেতিয়া কোনে ৰিক্স ল'ব তাই ৰিক্স ল'বি নেকি যাই পৰা আমি পুতুকণ তই মোক কেনেকে কেলে মাৰিছ এখন তোৰ বিছনা নেকি মই পাতিব লাগিছে পাতিম না তোৰ যদি অশান্তি আছে তই ইয়াৰ পৰা গুচি যা ঐ তই কাক দম দিছ গেলা গেলা পাতি থাকিবি তোক নামাৰি চুমা খাম হে পুতুকণ কামতো লাগি থাক বাৰু হে গুণ পোৱা নাই নেকি তাই কিমান গেলা গেলা পাতি আছে তাই নামাৰি মই চুমা খালে হ'ব সঁচাকে বৰ বেয়া গোন্ধাইছে দেই আজি পৰা যে এইবিলাক চালাদ খাবলৈ পইচা দিব নোৱাৰি আৰু পেট বেমাৰীবোৰ ঠাণ্ডা ঠাণ্ডা বতৰতে খাবলৈ মনে যায় বৰষুণৰ বতৰতে শুবলৈ মনে যায় ঠাণ্ডা ঠাণ্ডা কি ৰে ব্ৰ ঠাণ্ডা বতৰ বুলি শুই আছিস নেকি অ আমাৰ ভাইলগ কি কৰিবি আৰু এনে শুই আছো মোবাইলটোকে চাই পিনি টাইম পাছ কৰিবলৈ মাতাছে মোবাইলটো নিদিয়ে নহয় অ বৰমা ইমান মনোযোগ দি কি চাইছেনো চৰ্বিকৰ ব্লগ চাই আছো ঐ ব্ৰ পটককে মনে পেলা কি হ'ল ৰে ভাইলক কচোন আজি বজেন্দালে মই ৰাতিপুৱা ফোন কৰিছিলো বজেন্দাই আজি নাওখন উলিয়াম বুলি কৈছে যাবই আয়ো বাহিৰত নচ ল'বৰ পৰা পানী হৈ গ'ল নে আয়ো ভুচুং বহুতৰ নাকত তেল দি শুই থাক বাহিৰলৈ ওলালে গম পাবি কিমান পানী হ'ল বিদ্যা বিদ্যাসকল মা কচম অ বাতাসি মই পটকে এফালৰ পৰা আহোঁগে দেই বতৰ কেনেকুৱা দেখিছ নহয় য'ত তোৰ পিটপিটাই নুফুৰিবিগে কিন্তু বাহিৰলৈ যে ওলাবলৈকে ভয় লগা হ'লেও বাহিৰত যিহে চিনা য'ত কেনেবাকে এবাৰ মেখেলা তলত সোমাবলৈ পালে আৰু বাপেকৰ সাধ্য নাই তাতক বাহিৰলৈ উলিয়াবলৈ লেটছ গো ভাইলক আজৰা ফুল কাবাহি কি হ'ব হ'ব একো ভাবি পোৱা নাই বতৰচোন বৰষুণেৰ নাম দেখোন লোৱাই নাই যোনদিনাৰ পৰা শ্বৰ্ট ফিল্মৰ কাম আৰম্ভ কৰিম বুলি কৈছিলো সেইদিনাৰ পৰা বৰষুণ নেৰাই হৈ থাকিলে এনেকুৱা বতৰ হৈ থাকিবলৈ হ'লে কি কৰিবা আৰু গোটেই প্লেন কেঞ্চেল গোটেই ধপাত তিতা হ'ল আৰু যি দেখিছো এনেকে আৰু দুদিনমান বৰষুণ দি থাকিবলৈ হ'লে ঘৰৰ ভিতৰত পানী সোমাব আৰু বহুতে বোলে তুমি এদিন কণ্টিনিউ মুঠি আছা মুঠি মুঠি তোমাৰ মুঠ শেষ হোৱাগৈ নাই আৰু কিমান নুমুঠা হে সোনকালে বৰষুণ আহি দিয়া মই শ্বৰ্ট ফিল্ম বনাব লাগে নহ'লে কথা বেয়া হ'ব এনেকে যদি বাৰে বাৰে মুঠি থাকিবলৈ হয় মই কিন্তু ওপৰত গৈ লন লাগিমগে কোৱাটো কৈ দিছো আৰু এতিয়া মোৰ কথা শুনে নে নুশুনে বৰুণ দেৱতাই অ ভাই সাহেব আজি যে পুৰা একদম খাতৰা লাগিব মাছে এতিয়া পাওঁ নে নাপাওঁ ৰাস্তাত পুৰা ওলাইছে বুলি কৈছে এফালৰ পৰা মাৰি যাম আৰু বজেন্দা যাবলৈ একদম ৰেডি হ'লে বজেন্দা 5 লিটাৰহে পালো গোটেইটো লৈ আহিলো 5 লিটাৰ আছিলেহে হ'ব লৈ আহ এতিয়া পুৰা লেটছ গো ভালকে বহি ল চলো 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 মুঝে ले चलो ঐ পাগল কমত বহি লৈছ পৰি নাযাবি দে নাযাও এইবোৰত পুৰা মোৰ ট্ৰেইনিং আছে হ'ব দে পৰিলে এনেও গম পাবিয়ে নহয় ঐ পেহী মই গৈ থাকো দে তই আমাৰ লগত যাবি নেকি অলপ পাছত ঘৰৰ ভিতৰত পানী সোমাব তেতি নাওলৈ মাছ ধৰিবলৈ গৈছে ঐ বজাৰ অকমান ৰখি দেচোন ঘৰৰ ভিতৰতে মাছ ধৰিব পাৰিবি ৰাস্তালৈ যাব নালাগে নহয় আইও পেহী ঘৰৰ ভিতৰত পানী নোসোমাই তই চিন্তা নকৰিবি আগতো ইমান নেৰা নেপেৰা বৰষুণ দিছে ঘৰৰ ভিতৰলৈ পানী নোসোমাই নহয় এইডাল যে অকমান এৰিব আকৌ দিব অকমান এৰিব আকৌ দিব মাথাটো একদম গম কৰি দিয়ে দেই অ ভাই বজেন্দাহঁতে বসন্তি উলিয়ালে দেখোন আজি বেলেগ মস্তি লাগিব দেই নহয় নে ব্ৰ এইটো আৰু সুধিব লাগিছে নে ডেফিনেটলি
ओ बजेंदा रब हम लोग भी आ गया। অ আমাৰ বাচ্চা পাৰ্টি তোমালোকো আহি পাই গ'লাহি নেকি? আহা আহা জল্দি আহা। বজেন্দা হেঁতিনো কেনেকে গম পালে আপুনি নাও উলিয়াইছে বুলি? ৰাতিপুৱা কনচেং ভাইটিয়ে মোলৈ ফোন কৰিছিলে, তেতিয়া মই তাক কৈছিলো, সি চাগে সেইটো তাক ক'লে। বজেন্দা ৰাস্তাত বেলেগ বৈধ পানী হৈ গৈছে দেই ন? সেইবাবেতো নাও চলাব পাৰিছো। আৰু তোমালোককেইটাই ছাতি লৈ আমাৰ নাওত উঠিবলৈ আহিছা নেকি? যাও চালা বজেন্দা লেটস গো। উঠি লোৱা আহা। বৰষুণ যাক আকৌ এৰিছে দেই। বেছিকে আকৌ বৰষুণত তিত থাকিলেও পানী লগা জ্বৰ হয় বুলি ভয় লাগে নহয়। বজেন্দাৰ লগত জালো লৈছে যে মাছ ধৰিবলৈ আকৌ। এক গুলি দুই শিকাৰে বাবুआ, ফূৰ্তিও কৰেগা নাও लेके माछ धरेगा ने की कोआ बजेंदा? হয় হয় প্ৰভু। चलो चलो नाव लेके मुझे ले चलो। আয়ো কনকলতা এইকেইটা বজেনহঁত নহয়নে? ঐ পয়া লগা ভালকে জুম কৰচোন, জুম কৰ, হয়নে নহয়? মামা হয় হয়, তুমি ঠিকে দেখিছা। বজেন্দা ভোলা দাও পুতুকনহঁত। পানী হবলেহে পালে, হেঁতিকেইটাও কম নহয়, হাঠিয়া উলিয়াই আনিলে। সেই বুলিয়ে জানো তহঁতি ধনিয়া মই নাওৰ লগত ফেৰ মাৰিব পাৰিবি? তহঁতক গোটেই সোপাকে পনীয়া হগুৱাই পঠিয়াম। মোক খোলালি গেনা পয়া লগা দুইটা নাও টিকা পেলাই বহি লগ, গৰু খুন্দন দিম এতিয়া। ঐ মই হলো মন্দাৰ ধুনু ধুনু। ঐ নাও চলালে চলালে, মই হলো মন্দাৰ ধুনু ধুনু। মই হলো মন্দাৰ ধুনু ধুনু। ভাই চাব, বুঢ়াই নাও লৈ বেলেগ খাতৰা ফালি আছে দেখোন। বজেন্দা বুঢ়াই আমি নাও উলিয়াই অনা কথা গম পালে যেন পাইছো। গম পাই ৰখি থকা নাই, নিজেও লৈ আহিলে। জানো গম নাপাও নহয়, মই কিন্তু নাই কোৱা। বজেন্দা বলকচোন বলক, বুঢ়াহঁতৰ ওচৰলৈ যাওঁ। বুঢ়াই যি ৰকমহে ফালি আছে, ওচৰলেতো যাবই লাগিব না। মামা দেখিলে দেখিলে, বজেন্দাহঁতে আমাক দেখিলে, দেখি পিনি কেনেকে আমাৰ ওচৰলৈ আহিছে দেখিছা না? অকণমান তোমাৰ জালবা ৰখাই দিয়া। ঐ পয়া লগা গেনা ভালকে ধৰি লবি হা, বেলেগ ষ্টান মাৰিম এতিয়া মই। মই হলো মন্দাৰ ধুনু ধুনু। মামা তুমি জুই। মই হলো মন্দাৰ ধুনু ধুনু। সঁচাকে ভিন্দ আপুনি মেইন। ভাই চাব, ধুনীয়াম কাইদেৱে কিন্তু বেলেগ খাতৰা ডুবকি লগাইছে দেই। আৰু কিমান দেৰি পানী তলত আছে দেখিছে নাই? এতিয়ালৈ ওলোৱাই নাই। ক'ত গ'লগে বুঢ়া পানী তলে তলে? আৰু ইমান দেৰি পানী তলত উশাহ বন্ধ কৰি আছে। মই হলো মন্দাৰ ধুনু ধুনু। বুঢ়াহঁতে পানী তলে তলে ভাল খেলা দেখুৱাইছে দেই। ধনীৰাম ধনিয়াম ধনিয়াম। মই হলো মন্দাৰ ধুনু ধুনু। ঐ ধনীৰাম কোন ধনীৰাম? মন্দাৰ বয়ফ্ৰেণ্ডৰ নামো ধনীৰাম। ধনীৰাম। ঐ বজেন মাই ব্ৰ, ধনিয়াম বুঢ়াৰ একচন দেখি তহঁতৰ কেনেকুৱা লাগিলে? মোৰ একচন দেখি তহঁতৰ কেনেবাকে পকত ঢিলা হৈ যোৱা নাইতো? আৰু পকত ঢিলা হবলেনো কি হ'ল? পাৰিছে ভাল কথা। টাটা বাই বাই, আমি কেইটাই মাছ ধৰিবলৈ যাওঁ। ঐ বজেন মাছ ধৰিবলৈ বাদ দে, তহঁতৰ কেইটা যদি পকৰত দম আছে মোৰ লগত ৰেচ লগাবি, গোটেইকেইটাকে পনীয়া হগুৱাই পঠিয়াম। ধনিয়ামৰ পাৱাৰটো কেনেকুৱা দেখিলিয়ে না? আৰু বুঢ়া আমাৰ লগত পাংগা লৈছে দেখ। বজেন্দা লেটস গো। বাদ দে বুঢ়াৰ লগত ৰেচ লগাবলৈ গ'লে মাছ ধৰা নহয় আৰু। বজেন্দা মাছ মাৰক গলি ঢেকীয়া জুলি। আজি যদি আমি বুঢ়াৰ লগত ৰেচ লগাবলৈ যাওঁ, বুঢ়াই আমাক সদায় ইনচাল্ট কৰি থাকিব। বজেন্দা ভোলা দাই ঠিকে কৈছে, বুঢ়াৰ লগত ৰেচ লগাবলৈ নগ'লে বুঢ়াইটো লেচুৱে ল'ব আৰু আমাক জোকাই থাকিবলৈ ভয় পাদৰা কৈ। মামা তোমাক কিন্তু মানিছো আৰু দেই, তুমি বুঢ়া হলা যদিও তোমাৰ তাকতটো পুৰা আছে। আজি পুৰা ফালি দিছা। ঐ পোৱা লগা তোৰ বাপেৰে চৈলেন বুঢ়া, তই কাক বুঢ়া ক'বলৈ আহিছ? আজিয়ে তই মোক যি বুঢ়া ক'লি, নেক্সট টাইম তই যদি মোক বুঢ়া বুলি ক'বলৈ হয়, এডাল দেখিছ না একদম কচি কচি ভূমিত ভৰাই দিম। মানুহে যদি সোধে পোৱা লগা তুমি ধনিয়ামৰ কোন হয়, তোক মই কি বুলি ক'বলৈ কৈছিলো? ভাইটি বুলি ক'বলৈ কৈছিলা। তেতিয়াহ'লে বুঢ়া কৈ আছ যে? মনত ৰাখিবি, মই তোৰ ভাইটি। মোৰ মূৰত ভালকে চুলি গজাই নাই, গাখীৰ খোৱা দাঁত সৰিছেহে, মেইন দাঁত গজাই নাই। হ'ব এতিয়া আহি যাওক, আমাক চেলেঞ্জ কৰে হে। বজেন্দা চলো। তহঁতিকেইটা আগত গলি বুলিয়ে ধনিয়ামক পাছ পেলাব পাৰিবিনে? ঐ ধনীৰাম, মই মন্দাৰ ধনীৰাম। বুঢ়াটো কিন্তু কম নহয় দে, আকৌ পানী তলত ডুবকি লগাই দিলে। এতিয়া পানী তলে তলে গৈ যে বুঢ়া ক'ৰবাত ওলাবগে। বজেন্দা পানী তলে তলে গ'লে স্পীডটো বেছি হয় নেকি বাৰু? গম নাপাওঁ নহয়, মইনো ক'ত গৈ পাইছো। বলক বজেন্দা পুৰা চুটাই দিয়ক, বুঢ়া কোনো পধ্যে আগবাঢ়িব নিদিওঁ। এই মামা তুমি অকণ পাগল আছা নেকি বাৰু? ইমান দূৰ পানী তলে তলে লৈ আহিছে, ইমান টাইম মুখা বন্ধ কৰি থাকিব নোৱাৰি নহয়। মোক বুঢ়া কইতা তহঁতৰ ডেকাকেইটা দেখোন পকত ঢিলা হৈ গৈছে। ঐ ল'ৰাকেইটা ভালকে আকৌ উশাহটো অকমান লৈ লহঁতক পানী তলে তলে গৈ ঠিকছে থুকন এটা দিমগে। আমি আৰু উশাহ বন্ধ কৰি পানী তলে তলে গৈ থাকিব নোৱাৰো দেই, তুমি অকলে যোৱা কাক থুকন দিয়া দি থাকাগে। ঐ পাগলকেইটা নামি আকৌ কেলে দিলি? উঠ
তুমি অকলে গৈ থাকা, তোমাৰ লগত আমি গৈ মৰিবলৈ নাই দেই। দুইটাই তাতে টিকা পেলাই বহি তাত খুব তিনিবলৈ নাহো মই তহঁতক। ধনিয়াম বুঢ়া অকলে কাফি, তহঁতক কোনো দৰকাৰ নাই বেমাৰী দুটা। এনেকুৱা বৈধ পানী হৈ গ'ল, এসোপা যে ঘপককে নুশুকাই দেই, বহুত দিন লাগিব ন বজেন দা? নাই, 2 এদিন বৰষুণ নিদিলে কমি যাব। এতিয়া মালটো এনি টাইম ঢালি আছে কাৰণে কমা নাই। সেইটো হয়। ৰাম বুঢ়া নাপাত্তা হৈ দিলে যে, ইমান দেৰি পানী তলত আছে নে? ৰাম বুঢ়াহঁত মানে ইমান দেৰি পানী তললৈ আহি আছে নেকি? বজেন দা ষ্টাইল মাৰিবলৈ গৈ কেনেবাকে বুঢ়াহঁত পানী তলত বেঠেল বানী হৈ যোৱা নাইতো? ৰাম ঐ ভোলা কেনেকুৱা লাগিল ঐ? গোটেইকেইটাই পকত ঢিলা হৈ গ'ল নে? বজেন দা নেৰিব বুঢ়াক ঠিকছে দিয়কচোন কেইটামান। ধনিয়াম কাইদেউ, আজি আপুনি গ'ল আৰু আপোনাৰ হ'ব আজি টাই ধিচ। ঐ বজেন মাই ব্ৰ, কেনেকুৱা লাগিলে মোৰ ধেমালিটো? ধ মানে ধনী ৰাম, ধ মানে ধেমালি। ধেমালি হা? ৰেষ্ট লগাম বুলি কৈ গেজু কৰিবলৈ আহিছে? ৰেচ লগালেতো এইবোৰ অকমান খেলি মেলি থাকেই না, এইটো কথাতে আৰু বেয়া পাই লাভ নাই। আপুনিও খালি এতিয়া মোক বেয়া নাপাব হা? কেলে মাই ব্ৰ বজেন? কেলে গম পাব নহয় এতিয়া। চেল মোৰ ৰাণী, দখাই দে তোৰ পাৱাৰ। আইঅ কনকলতা, এইটো আকৌ পানী তললৈ গৈ কি কওঁ বুলি ভাবিছে? বজেন মাই ব্ৰ, কেন ইউ হিয়াৰ মি? সেইফালেও দেখোন ওলোৱাগে নাই, ক'ত গ'ল এইটো? জয় মা ভৱানী। আইঅ কনকলতা, বজেন তই মোক ক'ত পহুচাই দিলি? মই তহঁতক খুন্দিয়াই চুৱেনগৰ খালটোতহে পেলাইছিলো, তই দেখোন মোক খুন্দিয়াই চন্দ্ৰ পহুচাই দিলি। গোটেইখন পানীহে জাপ মাৰি দিলে দুখ নাপাও। আইঅ কনকলতা।